বন্ধুসকল পূজা দি আজৰি হৈ আহি গ'লোঁ। মই আহিয়ে দেখিছোঁ বেপাৰীয়ে মাছ লৈ আহিছে, গতিকে এয়া মই মাছ লৈ লৈছোঁ। গতিকে আজি মই এই মাছেৰে কেনেকৈ ভাত খাওঁ আপোনালোকক দেখুৱাম। মনৰ বহুত দিনৰ পৰা তাৰমানে হেঁপাহ যে এনেকৈ ভাত খাম, এনেকৈ ভাত খাম, মানে মিলা নাই একচুৱেলি। গতিকে আজি মিলিছে, মানে কালি মই মনত ভাবি ৰাখিছিলোঁ। আজি মই লৈ আছোঁ এয়া পোৰা মাছৰ জুতি। যিহেতু আমাৰ চুলাত জুই ধৰা নহয়, সেইকাৰণে মই আজি গেছতেই মাছ পুৰিম বুলি ভাবিছোঁ। এয়া মাছটোৱে পিঠি হ'বলৈ ধৰিছে লাহে লাহে। জুই বেছি দিলে আকৌ দহি যাব বুলি জুইটো অলপ কমাই দিছোঁ। ৰাতিৰ ভাত এয়া পানী দি থোৱা আছিলে, গতিকে আজি মই খাম জুতি লগাই বহুত দিনৰ মূৰত। ৰাতিপুৱাৰ পৰা উঠিছোঁ তেতিয়াৰ পৰা খালি বৰষুণে দি আছে এতিয়ালৈকে, গতিকে ক'লৈকো যোৱাটো নায়েই। গতিকে ঘৰতে ক'ত কি কৰি থাকোঁ আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। মাছ পোৰাটো একচুৱেলি জুইত কৰিলে মানে বেছি ভাল হয় আপোনাৰ গেছত কৰি, কাৰণ মোৰতো ইয়াত জুই নাই, খৰিয়ে নাই, মই ক'ৰ পৰা জ্বলাম। কেতিয়াবা হ'লে মানে কৰোঁ আৰু কি মাংস চাংস বনাওঁ, কিন্তু আজি যিহেতু খৰি নাই, বৰষুণো দি আছে। আগতে মাৰ ঘৰত এইবিলাক পোৰা মাছ, পন্তা ভাত, আপোনাৰ আলু পিটিকা, তাৰপিছত বিভিন্ন ধৰণৰ যিবিলাক আমাৰ থলুৱা মানে গাঁৱৰ মানুহে খাওঁ, এইবিলাকেই মানে চব বস্তু আমি খাইছিলোঁ। স্কুলত যোৱা সময়ত ৰাতিপুৱা দৌৰাই আলু পিটিকা, ভাত, পোৰা মাছ, এইবিলাক যিয়ে নহওক, যি মানে আমাৰ ঘৰত মানে সচৰাচৰ হয়, এইবিলাক খাই গৈছিলোঁ। কিন্তু এতিয়া সময়ৰ লগত চব সলনি হৈছে। এয়া আমাৰ হিৰো খেলি আছে, বৰষুণ বতৰ, বেচেৰা ক'ত যাব, ক'তো যোৱাৰো ৰাস্তা নাই, গতিকে সি পূৰা খেলাতেই ব্যস্ত। সি বাহিৰত। এয়া মোৰ ফাইনেলি আলু এয়া সিজাই ল'লোঁ, পিঁয়াজ কাটি লৈছোঁ, কেঁচা পিঁয়াজ, আৰু এইফালে মাছ, গতিকে মই পিটিকি লওঁ। লগতে এইটো আছে ভোট জলকীয়াৰ আচাৰ, গতিকে আজি মোৰ মনৰ হেঁপাহটো পূৰ কৰিম। এয়া বন্ধুসকল নিমখ, আলু পিটিকা, লগতে পোৰা মাছ, এয়া কেঁচা পিঁয়াজ কাটি লৈছোঁ, লগতে এয়া আচাৰৰ ভোট জলকীয়া হয়, কাৰণ মই কেঁচা জলকীয়া মানে খাব ইচ্ছা নাই, গতিকে এইকাৰণে আচাৰৰ মানে জলকীয়াৰে ভাত খাই কিবা এটা মজাই বেলেগ। গতিকে এয়া ভাত লৈ লৈছোঁ, ৰাতি যিমানটো আছিলে, এতিয়া মই খাওঁ। আপোনালোকে কোনোবা এনেকৈ মানে পন্তা ভাত খায়, আমিতো লিখিতত পঁইতা ভাত বুলি কয়, আমিতো পন্তা ভাত বুলি কওঁ। সৰুৰ পৰা এনেকৈয়ে আমি কৈ আহিছোঁ যেতিয়া, গাঁৱৰ মানুহ আমি। গতিকে আপোনালোকে কোনোবা যদি খাই ভাল পায় মোক কমেণ্ট কৰি জনাব। এয়া ল'ৰাই মোক ভুজিয়া কৰি আছিল, চাট না সি মোক কয় হাতৰ পৰা ভুজিয়া নি খুৱাই আছে। আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। লগতে নতুন যিসকল মোৰ ভিউৱাৰ্ছ আহিছে তেওঁলোককো কৈছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো চাই মোক আগবাঢ়ি যোৱাত সহায় কৰিব। আজিলৈ ইমান।